স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন গাঁৱে গাঁৱে এতিয়া ত্ৰিৰংগা পতাকা প্ৰস্তুতক লৈ ব্যস্ততাপূৰ্ণ পৰিৱেশ নগাঁও জিলাৰ লাউখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত 15টাকৈ আত্মসহায়ক গোটৰ মহিলাৰ লক্ষ্য 16,000 জাতীয় পতাকা প্ৰস্তুত কৰা আৰু ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে 8,000 জাতীয় পতাকা লাউখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আমাৰ 16,000ৰ ওপৰত মানে মেম্বাৰ জড়িত হৈ আছে ইয়াত আমি প্ৰতি ঘৰে ঘৰে যাতে জাণ্ডা দিব পাৰোঁ তাৰ কাৰণে জাতীয় পতাকা মানে বনোৱা হৈছে তাৰ ভিতৰত আমি প্ৰায় 8,000ৰ ওপৰত মানে কমপ্লিট কৰি দিছোঁ এতিয়ালৈকে আৰু 8,000 আমাৰ টাৰ্গেট বাকী আছে সেই টাৰ্গেটখিনি আমি এই 2-3 দিনৰ ভিতৰত আমি কমপ্লিট কৰি দিব পাৰিম চৰকাৰে এটা নিৰ্দেশনা দিছে যে এবাৰ ঘৰে ঘৰে পতাকা উত্তোলন কৰিব লাগিব কি ক'ব লাগে চৰকাৰৰ পদক্ষেপক কি ক'ব চৰকাৰৰ পদক্ষেপক আমি উদ্গনি জনাইছোঁ কাৰণ আমি চৰকাৰে যিখিনি কাম কৰিব দিয়ে সেইখিনি কৰিবলৈ আমি ইচ্ছুক আমি লাউখোৱা ব্লকৰ আণ্ডাৰত বনাই আছোঁ কিমান জাতীয় পতাকা এতিয়ালৈকে বনালে এতিয়া 8,000 মান বনালোঁ 16,000ৰ টাৰ্গেট আছে আৰু 8,000 বনাবলৈ আছে আপোনালোকৰ আত্মসহায়ক গোটৰ নাম মোৰ আত্মসহায়ক গোটৰ নাম নিগমজ্যোতি মহিলা আত্মসহায়ক গোট কিমানটা আত্মসহায়ক গোটে কাম কৰি আছে আমি 15টা মান গোটে আত্মসহায়ক গোটৰ কাম কৰি আছোঁ আৰু কিমান দিন মানত আপোনাৰ সম্পূৰ্ণ হ'ব আজি 2-3 দিনৰ মাজত আমি সম্পূৰ্ণ শেষ কৰি দিম এতিয়া আপোনালোকে মহিলা কিমান কাম কৰি আছে আমি এতিয়ালৈকে ইয়াত ধৰক 15জনীমান লাগি আছোঁ আৰু আমাৰ বাহিৰতো আছে যিখিনি SHG মেম্বাৰ আছে সকলো গাঁৱে গাঁৱে তেওঁলোকেও কৰি আছে আৰু 20-30জনীমান ৰূপহী হাটৰ পৰা ইনামুল হকৰ ৰিপৰ্ট